নমস্কাৰ বন্ধুসকল, মই হেক্টৰ চৰকাৰী আজি আপোনালোকলৈ আহিছোঁ এটি বিশেষ ভিডিঅ'ত। আপোনালোকে ছ'চিয়েল মিডিয়াত বা নিউজ চেনেলত গমেই পাইছে যে আমাৰ এটি প্ৰচণ্ড ধুমুহা বুলি ক'ব লাগিব বন্ধুসকল, যে ধুমুহাৰ দৰে এটি বাৰ্তা সমগ্ৰ অসমত বিয়পিছে যে আমাৰ অসমৰ সন্তান দুই পুত্ৰ, তেওঁলোকে শিল্পী এগৰাকী আছিলে, এজন বিশিষ্ট ব্যৱসায়ী তথা ইঞ্জিনিয়াৰ আছিলে। তেখেতসকলে কি কৰিছিলে, আমাৰ নিজা অসমত নিজা মাটিত ফুৰিবলৈ গৈছিলে। তেখেতসকলে প্ৰকৃত প্ৰেমীত কাৰ্বি আংলঙত থকা এখন প্ৰকৃতি চাবলৈ গৈছিলে, তেওঁলোকে নিজৰ এটা চাবলৈ গৈছিলে। আজৰি টাইমত তেওঁলোকে ফুৰিব গৈছিলে, কিন্তু কি হ'ল, আমাৰ কিছুমান নৰপিশাচ বুলি ক'ব লাগিব, নৰপিশাচৰ চিকাৰ হৈ পিনে তেওঁলোকে আজি এই সংসাৰৰ পৰা বিদায় ল'লে। তো বন্ধুসকল কি ক'ম, দোষ কাৰ, একচুৱেলি দোষ কাৰ আছিলে? তো প্ৰথম দোষ আছিলে আমাৰ, প্ৰথম দোষ আমিয়ে নিজকে ক'ব লাগিব। আমি ছ'চিয়েল মিডিয়াত কিবা এটা পালে বা হোৱাটছআপত কিবা এটা পালে আমি ইজনৰ পৰা আন এজনলৈ আমি ফৰৱাৰ্ড কৰি দি দিওঁ। তো কিছুদিন পূৰ্বে কি আহিছিলে, ছ'চিয়েল মিডিয়াত আহিছিলে, হোৱাটছআপত আহিছিলে যে বিহাৰৰ পৰা 500জন লোক আহিছে, সপাধৰা আহিছে, যি নেকি কোনো ঘৰৰ পৰিয়ালবৰ্গ নথকাৰ সুযোগ লৈ তেওঁলোকে বোলে লুটপাট কৰে, কাটি মাৰি কৰে। তো এইসকল কি কৰিছোঁ বন্ধুসকল, আমি শ্বেয়াৰ কৰিছোঁ এই বাৰ্তা, এনেকুৱা ধৰণৰ বাৰ্তা আমি শ্বেয়াৰ কৰিছোঁ। তো এনেকুৱা ধৰণৰ কিবা এটা হয়তো কুপ্ৰভাৱ পৰিব পাৰে, এনেকুৱা ধৰণৰ আমাৰ ওপৰত আছে বন্ধুসকল। আমি ছ'চিয়েল মিডিয়াত কিয় এনেকুৱা ধৰণৰ ভাইৰেল কৰিব লাগে? কোনো এটা বস্তু হ'লে আমি কিয় ভাইৰেল কৰিব লাগে? লগতে এনেকুৱা কিছুমান ফটো পাওঁ যে কোনোবা মন্দিৰৰ কোনোবা ভগৱানৰ ফটো আহিব আৰু ক'ব যে এই ফটোখন 10জনলৈ শ্বেয়াৰ কৰা, তেতিয়া কি পাবা, এদিনৰ ভিতৰত বা 10 ঘণ্টাৰ ভিতৰত এটা ভাল খবৰ পাবা। এইবিলাক আমি শ্বেয়াৰ কৰোঁ, কিয় কৰোঁ বন্ধুসকল? এই 10জনক কোনোবা এখন মন্দিৰৰ বা ভগৱানৰ ফটো 10জনক শ্বেয়াৰ কৰিলে আমাৰ ভাল খবৰ আহিব নেকি বন্ধুসকল? আপোনালোকে একো ভাল খবৰ আহিব নেকি? তো আমি তেনেকুৱা ধৰণৰ এটা কিয় শ্বেয়াৰ কৰোঁ, কিয় আমি, সেইটো প্ৰথম ভুল আমাৰ। আমি কিয় শ্বেয়াৰ কৰিব লাগে এনেকুৱা ধৰণৰ এটা এইটো ভুল আমাৰ। তো এনেকুৱা ধৰণৰ কি হৈছে, উৰাবাটা এটা পাধৰা আহিছে, পাধৰা গৈছে, এনেকুৱা ধৰণৰ কি হৈছে, বিভিন্ন গাঁৱত গৈছে। তো এইটো হৈছে আমাৰ প্ৰথম ভুল। মই বন্ধুসকল সকলোকে ক'ম যে ছ'চিয়েল মিডিয়াত এনেকুৱা ধৰণৰ বাৰ্তা আপোনালোকে কেতিয়াও কাৰোলৈকে শ্বেয়াৰ নকৰিব। আপোনাৰ তাত আহিছে, আপুনি সীমিত ৰাখক, পাৰিলে ৰিপ্লাই দিয়ক যে এনেকুৱা ধৰণৰ মেছেজ যাতে মোলৈ নিদিয়ে, আৰু তোমাক যোনে দিছে তুমিও যাতে তেওঁক কোৱা যে এনেকুৱা ধৰণৰ মেছেজ কোনেও নিদিয়ে। বন্ধুসকল, মই আপোনালোকক হাত জোৰ কৰিছোঁ, বিনম্ৰ অনুৰোধ কৰিছোঁ যে এনেকুৱা ধৰণৰ যদি কোনোবা লিংক আহে বা ফটো আহে বা ভিডিঅ' আহে যে কোনোবা বাংলাদেশী আহিছে বা কোনোবা সপাধৰা আহিছে বা কোনোবা এখন ভগৱানৰ ফটো যদি কয় এইখন শ্বেয়াৰ কৰা, ভাল এটা খবৰ আহিব, এইবিলাক আপোনালোকে শ্বেয়াৰ কৰক। ছ'চিয়েল মিডিয়া হৈছে, ছ'চিয়েল মিডিয়া, আমি ছ'চিয়েল মিডিয়া এটি ভালো হৈছে এটি বেয়া হৈছে। মানুহে বেয়াটো লৈছে, কিছুমানে ভালটো লৈছে। ভাল কেনেকে, আমি কোনোবা এজন পুৰণা বন্ধু আছে, আমি তেওঁৰ লগত ছ'চিয়েল মিডিয়াৰ জৰিয়তে লগ কৰিব পাৰোঁ, বা ভাল এজন ধৰক আমি এডুকেশ্যন পঢ়ি আছোঁ বা যিজন যেনেকুৱা লাইনত পঢ়ি থকা ষ্টুডেণ্ট এজনে পঢ়ি থকা ষ্টুডেণ্ট এজনৰ লগত ফ্ৰেণ্ডশ্বিপ কৰি পিনে তেখেতে নোটছ কিছুমান সেনেকুৱা যিকোনো বা ব্যৱসায়ী সংগঠন সকলে ব্যৱসায়ী যিকোনো কাম কৰিব লাগে, কিন্তু আমি এনেকুৱা ধৰণৰ উৰা বাৰ্তা আমি শ্বেয়াৰ কৰিব নালাগে বন্ধুসকল। এইটো আমাৰ প্ৰথম দোষ। আৰু দ্বিতীয় দোষ হৈছে যে আমি মানুহ চাওক, মানুহে মানুহক মাৰিবলৈ শিকালে। ফুটবল খেল এটা বন্ধুসকল, আমি জন্মতে ফুটবল খেল কেনেকৈ খেলিব লাগে আমি শিকি নাহোঁ, দেখি শুনি পিনে আমি ফুটবল খেল খেলো। যে ফুটবলত 2টা গলকি থাকে, আমি গল দিব লাগে, তাতে প্লেয়াৰ থাকে, ইটো পাৰ্টি আন এটা পাৰ্টি গল দিব লাগে, যোনে গল বেছিকে দিয়ে তেওঁ জয়। তো ঠিক তেনেদৰে কি হৈছে, মানুহে মানুহক মাৰিবলৈ শিকাইছে। আমি কিছুমান মুভি হওক বা কিছুমান বাহিৰা দেশৰ ভিডিঅ' দেখিছোঁ যে মানুহ কেনেকে গল কাটিছে, এইবিলাক কি হৈছে, ছ'চিয়েল মিডিয়াত আহিছে, ইউটিউবত আহিছে, তো আমি শ্বেয়াৰ কৰি দিলোঁ। তো এনেকে কি হৈছে, আমাৰ মনবিলাক এটা হেৰি হৈ গৈছে যে আমি মানুহক আমি এনেকে মাৰিব লাগে, কাটিব লাগে, আমি এনেকে মানুহে শিকাই। তো ভুল প্ৰথমতে আমাৰ। চাওক, আমি নিজকে যেতিয়া আমি ভাল কৰি ৰাখোঁ, প্ৰত্যেকজনে যদি আমি ভাবোঁ যে আমি বেয়া কাম নকৰোঁ, আমি ভাল কাম কৰোঁ, আমি মানুহে কেতিয়াও মানুহক অন্যায় নকৰোঁ, হিংসা নকৰোঁ, তো তেতিয়া মানুহ সকলো ঠিকে থাকিব।
আৰু প্ৰতিজনে যদি ভাবে তেনেহ'লে অসম বুলি নহয় সকলো ৰাজ্য ভাৰতবৰ্ষ আদি ভালে থাকিব। আজি নিজকে অসমীয়া বুলি ক'বলৈ লাজ লাগিছে, কিয়নো আমি অসমতে অসমৰ হাতত বলি হ'বলগীয়া হৈছে। তো আপোনালোকে জানিছে কাৰ্বি আংলঙৰ লগত কি এটা ঘটনা হৈ গ'ল, নিউজত দেখিছে আপোনালোকে, বহুতখিনি চাই আছে। আজি ঠায়ে ঠায়ে য'তে ত'তে প্ৰটেষ্ট কৰিছে, আজি মিৰ্জাত কৰিছে, আজি সমাজ পইণ্টত কৰিছে, আজি সকলোৱে নিজা নিজাকে এটা আন্দোলন কৰিছে, তীব্ৰ প্ৰতিক্ৰিয়া কৰিছে। তো মই এই ক্ষেত্ৰত বেয়া বুলি নকওঁ, আন্দোলন কৰিম, আমি প্ৰটেষ্ট কৰিম, উচিত দোষীৰ আমাক শাস্তি লাগে, শাস্তি আমাক লাগিব। আৰু মই প্ৰশাসনক অনুৰোধ জনাম যে যেতিয়ালৈকে প্ৰশাসনে উচিত দোষীক কৰায়ত্ব কৰি পিনে শাস্তি নিদিয়ে তেতিয়ালৈকে এইসকল আন্দোলন কৰি থাকিব। কিয়নো বন্ধুসকল অসমীয়াই যদি অসমীয়াৰ হাতত বলি হ'বলগীয়া হয়, তেতিয়াহ'লে অসমীয়া নৱপ্ৰজন্ম বৃদ্ধ অসমীয়া সকলোৱে অসমীয়া জাগৃত হ'ব, প্ৰটেষ্ট কৰিবই। আপোনালোকে আৰক্ষী প্ৰশাসনে যিমান বাধা দিলেও প্ৰটেষ্ট কৰিবই, আমি দোষী শাস্তি বিচাৰিম। লগতে আকৌ সেই গাঁওখন কাৰ্বি আংলঙত যিটো এটা ঘটনা হৈ গ'ল, সেই গাঁওখনৰো এটা ভুল আছে। কেনেকুৱা ধৰণৰ ভুল? তেওঁলোকে এটা মিছা বাৰ্তা লৈ পিনে তেওঁলোকে কোনোবা এজনে ফোন কৰি কৈছে যে অমুকত সপাধৰা দুজন গৈছে গাড়ীত, কলা স্কৰ্পিঅ এখন গাড়ীত গৈছে, তেওঁলোকক ধৰিব লাগে। তো তেওঁলোকে ধৰিছে, সপাধৰা যদি বুলি ভাবিছে তেওঁলোকক বান্ধি ৰাখক, প্ৰশাসনক ফোন কৰক, প্ৰশাসনে আহিব, প্ৰশাসনে বিচাৰ ল'ব। তো মানুহে মানুহক কিয় মাৰিব লাগে? তেওঁলোকে সেই যিকেইজন নৰপিশাচ আছিলে তেওঁলোকে ক'ত অধিকাৰ পালে যে তেওঁলোকে তেখেতসকলক কোবাই মাৰি পেলাব লাগে? ক'ত অধিকাৰ পালে? তেওঁলোকক উচিত শাস্তি দিব লাগে, শাস্তি দিবই লাগে। মই কওঁ, সকলোৱে কৰিম, তেওঁলোকক শাস্তি প্ৰদান কৰিবই লাগিব প্ৰশাসনে। উচিত বিচাৰ লাগে। সেই দুটা পৰিয়ালটি এতিয়া কেনেকুৱা অনুভৱ হৈ আছে তেওঁলোকৰ মাক দেউতাকে গম পায়। এজনৰ মাক অসুস্থ, তেওঁ এতিয়া কেনেকে বোপা বুলি কেনেকে মাতিব? সেই দেউতাকজনে নিজৰ পুত্ৰক কেনেকে এতিয়া পাব? যেতিয়ালৈকে প্ৰশাসনে কোনো ধৰণৰ তেওঁলোকক একশ্যন নলয়, কুইক একশ্যন নলয়। চাওক, মই এটা কথা কওঁ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক 16 বছৰীয়া এজন ল'ৰাই কি কৰিছিলে, এটা ইউটিউবত বন্ধুসকল পাইছে, আপোনালোকে ইউটিউবত ভিডিঅ' এটা পাইছে যে এনেকুৱা অলপ বেয়া ব্যৱহাৰ কৰিছিলে। এইটো অৱশ্যে ময়ো কওঁ যে তেওঁ ভাল কৰা নাই, এই ল'ৰাজনে বাচ্ছাজনে কাম কৰা নাই। তেওঁ কি কৰিছে, কিছুদিনৰ ভিতৰতে কৰায়ত্ব কৰি তেওঁক জেললৈ প্ৰেৰণ কৰা হৈছিলে। তো বন্ধুসকল, এইটো এটা কিমান ডাঙৰ ঘটনা হৈছে যে অসমক পাৰিছে। তো আশা কৰোঁ মই অনুৰোধ জনাওঁ যে প্ৰশাসনে অতি সোনকালে এই দোষীক কৰায়ত্ব কৰিব লাগে আৰু উচিত শাস্তি দিব লাগে বন্ধুসকল। আৰু এনেকুৱা শাস্তি দিব লাগে যাতে ভৱিষ্যতে আৰু কোনোৱে অসমীয়াক মাৰিব নালাগে। অসমীয়া বোলে নহয় বন্ধুসকল, কোনো জাতিয়ে যাতে কোনো জাতিক মাৰিব লাগে। কাৰণ বন্ধুসকল চাওক, আমি অসমীয়াক মাৰো, আমাৰ যদি অসমখনৰ মাজতে খেলি মেলি হৈ থাকে, আজি চাওক, আজি অসমত এনেকুৱা বন্ধুসকল হৈছে, কাইলৈ পৰহিলৈ যদি আমাৰ দেশখনক কোনোবাই এটেক কৰে, চুবুৰীয়া দেশে যদি আমাক এটেক কৰে, যুদ্ধ কৰে, তেতিয়া আমি কেনেকে আমি তেওঁলোকৰ লগত দেশখনৰ লগত যুদ্ধ কৰিম বন্ধুসকল? আমি অসমক চাওক, আমি কেনেকুৱা ঘটনা, এটা লাজ লগা ঘটনা, অসমক মাৰিছে। তো আমি দেশ এখনৰ লগত আমি কেনেকে যুঁজিম? কওক আপোনালোকে, কওক, দেশ কেনেদৰে কৰি চাওক। এতিয়া আমি কোনো জাতি লৈ আমি চাওক, অসমীয়া মানে কি? সকলোৱে অসমীয়া, নেপালী, কাৰ্বি, বড়ো, দাস, কলিতা, আমি অসমত যিসকল বাস কৰোঁ আমি প্ৰত্যেকে অসমীয়া। তো অসমীয়াৰ ওপৰত হিংসা কিয়? মই সেইটো বুজি নাপাওঁ। আমি কিয় একত হৈ থাকিব নোৱাৰো? এটা প্ৰকৃত অসমীয়া হিচাপে আমি কিয় থাকিব নোৱাৰো? কি হৈছে, কি আমাৰ অসমখনত এনেকুৱা হৈছে কি? তাৰমানে মই বুজি নাপাওঁ। চাওক, সেই ভিডিঅ'টি চাই সেই ল'ৰা দুজনে, সেই শিল্পী দুজনে বাৰম্বাৰ কৈছিলে, মই অসমীয়া, মোৰ দেউতাৰ নাম মোৰ মাৰ নাম ৰাধিকা, এনেকুৱা ধৰণে কৈছিলে, মাতৃ ৰাধিকা দাস। তো তথাপিও সেই তেওঁ যিকেইজনে মাৰিছিলে বন্ধুসকল, যিকেইজনে প্ৰহাৰ কৰি মাৰিছিলে, তেওঁলোকে অসমীয়া বুজি নাপায় নেকি? তেওঁলোকেতো অসমীয়াতে কথা কৈ আছে। মানে কি বন্ধুসকল, যি দেখিছো মই ভিডিঅ' দেখিছো, শেষ পৰ্যন্ত কোনোবা এজনে কৈছে যে এতিয়ালৈকে তাহাঁতৰ জীৱ আছে, মাৰিব লাগে। তো কেনেকুৱা তাৰমানে? তো ইয়াতে তাৰোপৰি তাৰে কাৰ্বি আংলঙৰ আপোনাৰ ঋষি ছাৰে কৈছিলে যে তাত আহি পেলাই তাত গ'লে পাৰ্মিশ্যন ল'ব লাগে। আৰে, আমি অসমীয়া এজনে অসমত ফুৰিবলৈ গ'লে আমি কি পাৰ্মিশ্যন ল'ব লাগে নেকি? আমিতো কোনো পাকিস্তান যোৱা নাই, আমিতো কোনো অষ্ট্ৰেলিয়া, USA যোৱা নাই। আমি অসমত গৈছো, অসমত ফুৰিব গৈছো। মই যাব পাৰো, আমি সকলোৱে যাব পাৰো। তো আমি যদি অসমতে আমাৰ অসমীয়া সুৰক্ষা নাই, কেনেকুৱা কথা হ'ব এইটো? আপোনালোকে কওক।
তো মই ভাবো আমি সকলে বন্ধুসকল আমি সকলে এটা মৌন অৱলম্বন কৰিম তেওঁলোকক মানে তেওঁলোকৰ আত্মাই যাতে শান্তি পায় সেইটো আমি সদায় কামনা কৰিম আৰু আত্মাই এনেকুৱাকে শান্তি নাপায় তেওঁলোকে যিসকল দোষী তেওঁলোকে উচিত শাস্তি পাব লাগিব বন্ধুসকল সেই শাস্তি পালেহে তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰিব তো আহক আমি সকলোৱে মিলি আমাৰ লগত আমি সকলো অসমীয়া ওলাই আহো কোনো জাতীয় সংগঠন আৰু কিছুমানে কৈছে যে আমি কাৰ্বি জাতিটোক খেদি দিব লাগে বা কিবা কৰিব লাগে চাক বন্ধুসকল দুই তিনিজনৰ কাৰণে জাতি এটা কোনো বেয়া হৈ নাযায় সকলো জাতিয়ে ভাল সকলো জাতিয়ে হেৰি সকলোৰে তেজ আছে মই এজন অসমীয়া মানুহ মোক কাটি দিলে তেজ চলাব কাৰ্বি এজনক কাটি দিলে তেজ চলাব নেপালী এজনক কাটি দিলে তেজ চলাব দাস কলিতা মানুহ এজনক কাটি দিলে তেজ চলাব হিন্দু ভাষী মানুহ এজনক কাটি দিলে তেজ চলাব আমি সকলোৱে মানুহ কিন্তু যাৰ দোষ দুই এজন দোষৰ কাৰণে জাতি ভেদ কৰি আপোনালোকে জাতিগ্ৰস্ত যাতে কোনো আন্দোলন নকৰে জাতিগ্ৰস্ত যাতে জাতিগত কোনো যাতে এনেকুৱা বিচাৰ নকৰে সেই মই অসমবাসীক অনুৰোধ জনালো যে দুই এজনৰ কাৰণে সম্পূৰ্ণ এটা জাতি কোনো বেয়া হৈ নাযায় তো আপোনালোকে দেখিছে যে কাৰ্বি সকলেও ডিমাচা সকলেও এইটো লৈ খুব দুখ প্ৰকাশ কৰিছে তেওঁলোকে খুব কৰিছে তাৰোপৰি বহুতো কাৰ্বি আন্দোলনক আমাৰ অসমত আহি পিনে আমাৰ ইউনিভাৰ্চিটিত আহি পিনে বহুতো কলেজত আহি পিনে পঢ়ি আছে তো কি কম আৰু বন্ধুসকল এইটো খুব মৰ্মান্তিক ঘটনা হৈছে মই তীব্ৰ গৰিহণা দিছো যিসকলে এনেকুৱা কাম কৰিছে তেওঁলোকক উচিত শাস্তি দিয়ক মই অসমবাসী এটাই কম যে সেই দুই এজনৰ ভুলৰ কাৰণে যাতে কোনো জাতিগ্ৰস্ত আন্দোলন নকৰে আপোনালোকে প্ৰটেষ্ট কৰক একমাত্ৰ মই হাত জোৰ কৰিছো প্ৰটেষ্ট কৰক কিন্তু দোষীক কৰায়ত্ব কৰাৰ কাৰণে দোষীক শাস্তি দিয়াৰ কাৰণে আপোনালোকে প্ৰটেষ্ট কৰক যাতে এতিয়া কোনো জাতিগত নকয় যে কাৰ্বি জাতি অসমৰ পৰা যাব লাগে উভতি যাব লাগে এনেকুৱা যাতে নকৰে বন্ধুসকল আমি সকলোৱে মিলি থাকিব লাগিব আমি সকলোৱে অসমীয়া সকলোৱে মিলি থাকিব লাগিব মাত্ৰ দোষীক শাস্তি দিয়ক আজি কাৰ্বি দোষ কৰিছে কালি বড়োসকলে দোষ কৰিব পাৰে কালি নেপালীসকলে দোষ কৰিব পাৰে কালি যিকোনো আমি কলিতা দাস কলিতা মানুহ নাথ মানুহ দোষ কৰিব লাগে যে নাথ এজনে কাইলৈ দোষ কৰিলে যে নাথ আমি বা দাস কালি কিবা এটা এনেকুৱা ধৰণৰ ঘটনা কৰে বা ধৰক কোনোবা কলি যদি নেপালী এজনৰ বা অসমীয়া এজনৰ যদি ৰেপ কেছ কৰে তেতিয়া সেই কলি বন্ধুসকল বেয়া হৈ নাযায় কলিতা জাতিটোক আমি অসমৰ পৰা খেদি দিব পাৰিম নেকি কওক বন্ধুসকল আমি খেদি দিব নোৱাৰো তো যিসকলে ভুল কাম কৰিছে তেওঁলোককহে শাস্তি পাব লাগে আৰু আমি সেই লৈহে বন্ধুসকল আন্দোলন কৰিব লাগে আমি কোনো জাতি লৈ যাতে আন্দোলন নকৰো মই এইটোৱে আপোনালোকক অনুৰোধ আৰু আশা কৰো আপোনালোকে আন্দোলন কৰক কিন্তু বহুখিনি ভাবি চিন্তি চাওক জাতিগত আন্দোলন কেতিয়াও নকৰিব আপোনালোকে কাৰণ জাতিগত আন্দোলন কৰিলে অসম হৈ নাথাকিব বন্ধুসকল জাতিগত আন্দোলন কৰিলে অসম হৈ নাথাকিব মই এইটো বাৰে বাৰে অনুৰোধ জনাইছো আপোনালোকক আমি সকলোৱে অসমীয়া আমি মিলিজুলি থাকিব লাগিব অসমীয়া সকলে চাব লাগিব দেশ এখন আমি যদি অসমতে মিলিজুলি নাথাকো বন্ধুসকল আমাৰ দেশ এখন নচলিব আমাৰ দেশ এখন ভাৰতবৰ্ষ বুলি আমি ক'ব নোৱাৰিম এখন আমি সকলো ইণ্ডিয়ান উই আৰ এছামিছ সকলো আমি এছামিছ যিসকলে দোষ কাম কৰিছে তেওঁলোকক শাস্তি দিয়ক এইটোৱে মই বিচাৰো আৰু প্ৰশাসনক মই হাত জোৰ কৰি অনুৰোধ জনাইছো যে দোষীসকলক প্ৰতিসকলে শাস্তি পাওক তো বন্ধুসকল আৰু শেষত কম মই একচুৱেলি মোৰ চেনেলটো কম্পিউটাৰ টেকনলজি হয় টেকনিকেল ভিডিঅ' কম্পিউটাৰ ৰিলেটেড ভিডিঅ' দিব লাগে কিন্তু আজি খুব বেয়া লাগিছে ইউটিউব যেতিয়া চাওঁ মই ফেচবুক যেতিয়া চাওঁ এইবিলাকে এতিয়া পাই আছো বন্ধুসকল তো সেইটোৰ কাৰণে ভিডিঅ'টি বনাব লগা হৈ গ'ল তো আশা কৰো ভিডিঅ'টি আপোনালোকে ভালকে চাওক ভালকে বুজি লওক বন্ধুসকল ভালকে চাওক আৰু পাৰিলে শ্বেয়াৰ কৰক যাতে সকলোৱে বুজি পায় যাতে সকলোৱে যাতে জাতিগ্ৰস্ত লৈ কোনো এটা জাতিক লৈ যাতে এনেকুৱা ধৰণৰ জাতিগত আন্দোলন এটা নকৰে বন্ধুসকল এইটোৱে মই কামনা কৰিছো আৰু শেষত আকৌ মোৰ চেনেলটোৱে ছাবস্ক্ৰাইব কৰিব বন্ধুসকল আৰু ভিডিঅ'টি শ্বেয়াৰ কৰক যাতে সমগ্ৰ অসমবাসীলৈকে মোৰ বাৰ্তাটো যায় বন্ধুসকল আৰু শেষত কম বন্দে মাতৰম জয় আই অসম ধন্যবাদ।